বহুত সময় আগৰ কথা আইলেণ্ডৰ উত্তৰ ফালে এজন কৃষক আছিল। তেওঁৰ খেতিত কাম কৰাৰ বাবে এজন শ্ৰমিকৰ প্ৰয়োজন হৈছিল। কিন্তু সেই ঠাইখন ইমান বেয়া আছিল যে তাত কেইদিনমান পিছে পিছে ধুমুহা, বৰষুণ, শিলাবৃষ্টি আহিয়েই থাকে, যাৰ বাবে কোনো শ্ৰমিক কাম কৰাৰ বাবে পোৱা নাযায়। সেইকাৰণেই কৃষকজনে এদিন চহৰৰ এখন বাতৰি কাকতত বিজ্ঞাপন দিলে যে তেওঁৰ এজন খেতিত কাম কৰা শ্ৰমিকৰ প্ৰয়োজন। বিজ্ঞাপনটো পাই কেইজনমান শ্ৰমিক কৃষকৰ লগত দেখা কৰে যদিও পৰিৱেশ আৰু পৰিস্থিতিৰ কথা শুনি কোনেও কাম কৰাৰ বাবে মান্তি নহ'ল। শেষত এজন ক্ষীণ দুৰ্বল ব্যক্তি কাম কৰিবলৈ আহিলে। তেওঁক চাই কৃষকজনে পৰিৱেশ আৰু পৰিস্থিতিৰ কথা সোঁৱৰি তেওঁক ক'লে, তুমি এই পৰিস্থিতিত কাম কৰিব পাৰিবানে? যে হয়, মই পাৰিম, কিন্তু মোৰো এটা চৰ্ত, এই যে যেতিয়া বতাহ বলে, ধুমুহা আহে, তেতিয়া কিন্তু মই শুই থাকোঁ। উত্তৰটো শুনি খেতিয়কজন আচৰিতেই হ'ল। কিন্তু কি কৰিব, শ্ৰমিক পোৱা নাযায় কাৰণে তেওঁৰ কথা মতে মান্তি হ'ল আৰু তেওঁক কামৰ কাৰণে ৰাখি দিলে। কিন্তু সেই শ্ৰমিকজন কঠোৰ পৰিশ্ৰমী তথা মেহনতি ওলাল। তেওঁ একদম ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কামত মগ্ন হৈ থাকে। শ্ৰমিকজনৰ কৰ্ম দেখি খেতিয়কজন বৰ সন্তুষ্ট হ'ল আৰু এনেকৈ কিছুদিন পাৰ হৈ গ'ল। হঠাৎ এদিন জোৰে জোৰে বতাহ চলিবলৈ ধৰিলে। খেতিয়কজনে অনুমান কৰিলে যে ধুমুহা আহিব। তেওঁ দৌৰি আহি শ্ৰমিকজনে থকা ঘৰৰ ওচৰত আহিলে আৰু শ্ৰমিকজনক মাতিবলৈ ধৰিলে, উঠাচোন, উঠা, জলদি উঠা, ধুমুহা আহি আছে। ধুমুহা অহাৰ আগতেই শস্যবিলাক ভালকৈ বান্ধি ঢাকি থোৱা, উঠা। খেতিয়কজনে বাৰে বাৰে চিঞৰি চিঞৰি মাতিলে। তেতিয়া শ্ৰমিকজনে শুই আৰামেৰে উত্তৰ দিলে, নহয় মালিক, মইতো আপোনাক প্ৰথমেই কৈছোঁ যে যেতিয়া বতাহ চলে, ধুমুহা আহে, মই শুই থাকোঁ, গতিকে মই এতিয়া উঠিব নোৱাৰোঁ। তেতিয়া খেতিয়কজনৰ বৰ খং উঠিল। তেওঁ মনে মনে ভাবিলে যে তেওঁক গুলি কৰি মাৰিব লাগে, কিন্তু কি কৰিব, উপায় নাই। শস্যৰ কথা চিন্তা কৰি দৌৰি খেতিত গ'লে। যাই চাই খেতিয়কজন আচৰিত হৈ গ'ল আৰু দেখে যে শস্যবিলাক ভালকৈ বন্ধা আছে আৰু নিয়াৰিকৈ তিৰপালেৰে ঢাকি থোৱাও আছে আৰু তেওঁৰ গৰুবোৰ ভালকৈ বান্ধি থোৱাও আছে। আটাইবোৰ বস্তু সুব্যৱস্থিত হৈ ৰখা আছে। লোকচান হোৱাৰ কোনো সম্ভাৱনাই নাই। তেতিয়া শ্ৰমিকজনৰ কথা খেতিয়কজনে সোঁৱৰিলে যে তেওঁ যে কয় যে যেতিয়া বতাহ বলে, ধুমুহা আহে, তেতিয়া তেওঁ শুই থাকে। এই কথাটোৰ অৰ্থ তেতিয়াহে সেই কৃষকজনে ভালকৈ বুজি পালে। এই কাহিনীটোৰ মূল সাৰমৰ্ম এয়াই যে কোনো বিপদ অহাৰ আগতেই আগতীয়াকৈ সাজু হৈ থাকিব লাগে, যাতে সেই বিপদে নিজৰ কোনো ক্ষতি কৰিব নোৱাৰে। যেনেকুৱা ছাত্ৰ ছাত্ৰীসকলে যদি প্ৰথমৰ পৰাই নিজৰ কোৰ্চখিনি কমপ্লিট কৰি যায়, তেতিয়াহ'লে শেষত তেওঁলোকৰ কাৰণে কোনো বোজাই নহয়। তেওঁলোকে পৰীক্ষাৰ সময়ত নিশ্চিন্তিত হৈ থাকিব পাৰিব। ঠিক একেদৰে যদি কোনোবাই প্ৰত্যেক মাহে মাহে টকা সঞ্চয় কৰে, তেতিয়া প্ৰয়োজনত তেওঁৰ টকাৰ কাৰণে চিন্তিত হৈ থাকিব নালাগে। কাহিনীটো শুনাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জনালোঁ।